অসম আৰক্ষী বা অসম পুলিচৰ AB UB কামাণ্ডো কনষ্টেবলৰ লগতে অসম আৰক্ষীৰ UB SI আৰু কামাণ্ডোৰ AB SI মানে সাব ইন্সপেক্টৰ পদসমূহৰ ৰিজাল্ট কেতিয়ালৈ ঘোষণা কৰিব বুলি বহু কেণ্ডিডেটে সুধি আছে। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক সকলোৰে লগত আলোচনা কৰিম যে আপোনালোকৰ ৰিজাল্টসমূহ কেতিয়ালৈ দিব। কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম যাতে আপোনালোকে সদায় এনেকুৱা আপডেটৰ ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰে। এতিয়া আহক আজিৰ এই ভিডিঅ'টোলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ছাৰে আজি কেইদিনমান আগতে নিউজ চেনেলৰ বাতৰি এটাত নিজে প্ৰকাশ কৰিছে যে অসম আৰক্ষীত নতুনকৈ 5000 মান নিযুক্তি হ'বলৈ গৈ আছে আৰু এই নিযুক্তিখিনি আপোনালোকৰ দিয়া হ'ব আগষ্ট মাহৰ শেষলৈকে নহলে ছেপ্টেম্বৰ মাহৰ প্ৰথমতে। আৰু মই আপোনালোকক জনাও অসম আৰক্ষীত যি এই 5000 নতুনকৈ নিযুক্তি দিয়া হ'ব এই নিযুক্তিখিনিত আপোনালোকৰ অসম আৰক্ষীৰ AB UB কামাণ্ডো কনষ্টেবলৰ লগতে অসম আৰক্ষীৰ UB SI আৰু কামাণ্ডো বেটেলিয়নৰ AB SI যিটো সাব ইন্সপেক্টৰৰ পদ আহিছিলে এই পদখিনি ৰিজাল্ট দিয়াৰ সম্ভাৱনা বহুতে বেছিকৈ আছে। আৰু আজি যেহেতু আগষ্টৰ 25 তাৰিখ হ'ল আৰু ভাস্কৰজ্যোতি মহন্ত ছাৰে কোৱা মতে আগষ্ট মাহৰ শেষলৈ নহলে ছেপ্টেম্বৰ মাহৰ প্ৰথমতে অসম আৰক্ষীত পুনৰ নতুনকৈ 5000 মান নিযুক্তি হ'বলৈ গৈ আছে। বিশেষকৈ মই কম আপোনালোকে আজিৰ পৰা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত অসম আৰক্ষীৰ কোনোবাটো নহয় কোনোবাটো পদৰ ৰিজাল্ট পাই যাব। আৰু আপোনালোকৰ গোটেই কেইটা পদৰে ৰিজাল্টবোৰ একেলগে নিদিয়ে, হয়তো এটাৰ পিছত এটা পদৰ ৰিজাল্টবোৰ দি যাব। যেনে ধৰি লওক প্ৰথমতে কামাণ্ডো যিখিনি কনষ্টেবল আছে তেওঁলোকৰ ৰিজাল্টটো দিব পাৰে, ইয়াৰে পিছত আপোনালোকৰ অসম আৰক্ষীত যি UB SI আছে তাৰ ৰিজাল্টবোৰ দিয়াৰ সম্ভাৱনা আছে, তাৰ পিছত আপোনালোকৰ AB UB যি কনষ্টেবল আছে তাৰ ৰিজাল্টখিনি দিব পাৰে আৰু তাৰ পিছত আপোনালোকৰ কামাণ্ডো যি AB SI আছে তাৰ ৰিজাল্টবোৰ দিয়াৰ সম্ভাৱনা আছে। এনেকৈ মানে চিৰিয়েলি দি যাব। আপোনালোকৰ গোটেইখিনি পদৰে ৰিজাল্টবোৰ একেদিনাই একেলগে ৰিলিজ কৰি নিদিয়ে, মই সেইটো কথা আপোনালোকক বুজাব বিচাৰিছো। বাৰু যিয়ে নহওক এইটো এটা বহুতে ভাল খবৰ। যিসকলে পাছ কৰি থৈছা, ভাল নম্বৰ পাইছা, সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ বহুত শুভকামনা আৰু শুভেচ্ছা যাচিম যাতে আপোনালোক সকলোৰে ৰিজাল্টসমূহ ভাল হয় আৰু আপোনালোক সকলোৱে যাতে চাকৰিবোৰ পায়। আৰু যদি কিবা কাৰণত আপোনালোকৰ অসম আৰক্ষীত থকা পদসমূহত চাকৰিটো নহয় তেনেহলে হাৰ মানি নাযাব, কাৰণ অসম আৰক্ষীৰ বাহিৰেও বহুখিনি পদ আছে য'ত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। গতিকে আহিব লগা যিবোৰ ইণ্টাৰভিউ আছে সেইবোৰৰ কাৰণেও যাতে আপোনালোক সকলোৱে সদায় প্ৰস্তুতি চলাই থাকে মই এইখিনি কথাই ক'ম। আৰু এতিয়া যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।